नारियल का तिल मैं तिल लगा के दे। ये देखो गाइस, इसको क्या बोलता है? बहुत दिनों के बाद बाहर निकला है। अबे दुकान है बोलो या देखा हम घुगनी सिंगड़ा पाई गेलो घुगनी दुकान मोमोर दुकान मोर मोमो फेवरेट होय तो मैं मोमो खाम तीन घुगनी खाबो। हेलो गाइस नमस्कार मोर आन এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকৰ কিনি খবৰ গাইছ নিশ্চয় সকলোৱে ভালে আছে। তো ময়ো বৰ্তমানলৈকে ভালে আছোঁ। বৰ্তমান মই আছোঁ ৰাস্তাত, মানে ঘৰৰ পৰা মানে ওলাইছোঁ। তিনি ঘৰত মাতিছে, কিয় মাতিছে নাজানো। কিয় মাতিছে মানে নকলে আৰু যাই পেলাই গম পাম, মানে কিবাহৰ আয়োজন চলি থকা বুলি কৈ আছে। ভিডিঅ'টো চাই থাকক। তিনি ঘৰত যাই পেলাই লগ পাইছোঁ, তাহাঁতে কি কৰি আছে ময়ো গম পোৱা নাই বৰ্তমানলৈকে, যাই পেলাই গম পাইছোঁ। তো আপোনালোকক দেখাই আছোঁ, চাই থাকক। কি খাব মাতিছে জানো মোক পাৰ্টি দিছো না আজি আমাৰ বাইদেউৰ বাৰ্থডে তো ইমান এক্সাইটেড হৈ আহিলোঁ কিবা খাবা দিব বুলি। উটিঙা খাব দিছে মোক, উটিঙা খাবৰ কাৰণে মাতিছে। কেনে মানুহ একদম বোলে আয়োজন বোলে চলিছে বোলে আয়োজন। অমিতা খাম বেৰ কাঁচা অমিতা কাটি আনিলোঁ মই মজাকৈ একদম, অলপ কাঁচা অলপ পকা নেমু জ্বলা অমিতা খাইহে কিবাৰ বগৰী খাই আছোঁ। বগৰী কিনা বগৰী না নাথা হয় নেকি? ডাঙৰ বগৰীটো যে, কিন্তু এতিয়া সৰু জাত অলপমান। চব খালোঁ, ঔটেঙা খালোঁ, অমিতা খালোঁ, বগৰীও খালোঁ। এইবাৰ আৰু কি খাম? কুঁহিয়াৰ গাছ। এবাৰ নাৰিকল খাই আছোঁ আমি, বহুত বস্তু খালোঁ একদম। এবাৰ নাৰিকলো খাম, নেমু জ্বালা সানি আনি নাৰিকল কাটিলোঁ মই, কাটিলোঁ টকা কাটি দিব। মজা আয়া। ঘৰ আহি গ'লোঁ মই, নাৰিকল খাই পানী খাই বগৰী খাই একদম পেট ভৰি গ'ল। আৰু পিডালিঙৰ পৰা 5 টকা খাই আহিলোঁ দোকানৰ পৰা। पेट एकदम ऑफर होल। ये देखो गाइस, इसको क्या बोलता है? बहुत दिनों के बाद बाहर निकला है। इससे नहीं हो रहा है, खिलाना। दादा সোনকালে হেৰি কৰ, আমি উঠিব লাগিব না। रुको जरा। इज्जत हो गया, इज्जत हो गया। देखो भैया दोनों गया, गाय घूमने चले गया। গাইছ আমি এতিয়া বাৰ্থডে হেৰি কৰিব যাই আছোঁ, পাৰ্টি কৰিব যাই আছোঁ। পাৰ্টি মানে এনেই মিঠাই কিবা কিবি খাম আৰু কিবা কিবি চিংৰা টিংৰা। বাৰ্থডে গাৰ্ল ভালকৈ দেখা দিম। এহে বাৰ্থডে গাৰ্ল বৰ্তমান আমাৰ লগত নাই, গুৱাহাটী মে আছে, গুৱাহাটীত আছে। গুৱাহাটীত থাকে তাই, ভালকৈ চাই লৈয়ে। আৰু মোৰ হোৱাটছআপ ফ্ৰেণ্ডছবিলাক দেখে পাইছে গোটেই। মই হোৱাটছআপ ষ্টেটাছ মাৰিছোঁ, যাই আছোঁ, যাই পেলাই লগ পাই আছোঁ। এতিয়া বৰ্তমান কেইটা বাজিল? 4টা বাজে আৰু লাহেকৈ। 4:02 হ'লেই। যাই আছোঁ, যাই পেলাই লগ পাইছোঁ। এতিয়া যাই পোৱা নাই, বগৰী খাই খাই যাই আছোঁ। এইখিনি গোটেই যাব লাগিব একদম কিন্তু কৰি। আমাৰ গাঁৱত সেনেকুৱা ঘুগুনি চুগুনি দোকানত বৰ্তমান নাই, আগতে আছিল। এতিয়া যাই আছোঁ খাবা, বগৰী খাই খাই যাই আছোঁ। চপৰ বগৰী গাছ চপৰ কিন্তু লাগিছে বগৰীবিলাক, চব লাগছে। এই দেখ কেন্দুগুৰি কা ৱাটাৰ সাপ্লাই। ইয়াৰ পৰা তুৰুকপাৰাখন গোটেই পানীৰ চাপ্লাই যায় আৰু এয়া তুৰুকপাৰা পানী যোগান আঁচনি। যাই আছোঁ এতিয়া, পাম আৰু দোকানত কি খাম দেখাই আছোঁ। চিংগিৰা ঘুগুনি খাম, কিনো খাম, আছে না নাইবা আৰু আবেলি টাইম হ'ল না। আমি দোকান আহিবলৈ এয়া ইয়াতে খাম ঘুগুনি চিংগিৰা। क्या होगा गाइस, सिंगरा नहीं, घुगुनी से घुगुनी है, सिंगरा है। की खाबी बार दुखिया लगिल दे घुगुनी नहीं सिंगरा नहीं, मान दूर पर खाबा আহিলোঁ। আহি একদম আমাৰ বকৰ মেইন ৰোড পাই গ'লোঁ।
এইয়া আমাৰ মেইন ৰ'ডটো ইয়াতে সুধো আছে না নাই ঘুগুনি সুধি চাওঁ কৰিছে একবাৰ মেইন ৰোড পালৈ ভালছে না সুধিছে দিয়া ঘৰত যেনেকৈ আছিলোঁ সেনেকৈ আহি গ'লোঁ ড্ৰেছ একদম চেম কি ক'ম আৰু ঘৰত পিন্ধাটো জানাই আপোনালোকে কেনে ড্ৰেছ পিন্ধক ঘৰত পিছে কিয় এইবাৰ আমি ডাইৰেক্টলি বকত যাম ইয়াতেতো নাপালোঁৱে তো সেয়েহে আমি বক পায়ে গ'লোঁ এতিয়া খাম আৰু খাই পেলাই কিবা কিবি তাহাঁ দুজনক পেকিং কৰি লৈ যাম লৈ পেলাই যাই আছোঁ 100 rupees কি পাওঁ চাওঁ 100 rupees. পাই গ'লোঁ ঘুগুনিৰ দোকান ম'মৰ দোকান মোৰ ম'ম' ফেভৰেট হয় তো মই ম'ম' খাম তিনুৱে ঘুগুনি খাব মই ম'ম' খাম এয়া আহি গ'লোঁ মই ম'ম' খাম তো কি খোৱা খাই ইয়াতে মই ম'ম' খাব ষ্টাৰ্ট কৰি দিছোঁ মই আমাৰ ম'ম' খোৱা হৈ গ'ল তো এইবাৰ যাম আমি চুনানক লগ পালোঁ এইবাৰ তাৰ লগতে যাম কিন্তু কৰি লাগে ইমান ডাঙৰ থকে বাছ আমাক যাবা দি পেলাই ৰখি থাকিম বুলি কেনে গৈ পেলাই কিহৰ চুনানক লগ নাপালে কি বকৰ পৰা বেৰাই আহিব লাগিলোঁ আমি তুইও তো দিছে না ঘৰতো গেল এটা বাহ বাহ साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो বক যাই চিঙিৰা আনি দিলোঁ গেল তথাপিতো ঘৰত এৰি গেল দে আৰ কি ক'ম দে আৰ আমি খাং দে আৰ ঠাকুৰী ন বাৰ্থডে গালে ভিডিঅ' চাই পেলাই ক'ত দিলি হয় ভিডিঅ' কল কৰি দিছোঁ বাৰ্থডে গালক আমি কি কি খাই আছোঁ দেখাই আছোঁ মানে সি পইচা দি গৈছিল আমাক খাবৰ কাৰণে আৰু মই ভালে আছো বকৰ পৰা আমাৰ ঘৰ হ'ল আমাৰ গাঁও আহি পেলাই এবাৰ চিঙিৰে খাই আছোঁ এটা গেলে ঘৰ ফাৰ্ষ্ট অলপমান বেয়া হৈ গ'ল চবৰো তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব একদম লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব বাই বাই